5 + 5 * 5 আকৌ +5 ইকুৱেল কিমান হ'ব 30 30 30 টো নহয় 5 + 5 * 5 + 5 ন 5 ধৰা মই ভালকৈ কৈ দিছোঁ 5 + 5 55 একদম চিয়'ৰ নাই এনচাৰটো ৰং হৈছে 55 নহয় আনচাৰটো বেলেগ হ'ব গতিকে আমি ৰাইজৰ লগত অলপ কথা পাতোঁ তো ৰাইজ আপোনালোকে মই স্ক্ৰীণত আহি আছে আপোনালোকে ভালকৈ চাওক ভালকৈ চাই আপোনালোকে কমেণ্ট কৰি জনাব একজেক্ট এনচাৰ কোনটো হ'ব এনেকুৱা কি আছে যিটো ঠাণ্ডা হওক বা গৰম হওক সদায় গৰমে থাকে কোনে পাৰিবা গৰম মছলা নহ'ব নেকি বেলেগ কোৱা আৰু গৰম মছলা আৰু তোমাৰ মতে গৰম মছলাই হ'ব পুৰা গৰম মছলা চবেই গৰম মছলা চিয়'ৰ মই কুৱেশ্যনটো ভালকৈ বুজিছানে মই কি কৈছোঁ এনেকুৱা কি আছে যিটো ঠাণ্ডা হওক বা গৰম হওক সদায় গৰমে থাকে পুৰা চিয়'ৰ গৰম মছলা পুৰা চিয়'ৰ ঠিক আছে বাৰু এইটো এনচাৰ শুদ্ধ হৈছে গৰম মছলাই এতিয়া মই এটা তোমালোক ফটো দেখাম সেই ফটোটো যদি তোমালোকে মানে শুদ্ধ এনচাৰ দিয়া তেতিয়াহ'লে আমাৰ ফালৰ পৰা 100 টকা চকলেট খাবৰ কাৰণে ঠিক আছে চলো ভাই দেখো আপনি क्या करते हैं ইয়াতে ফটো এখন আছে চোৱা ভালকৈ ফোনটো লৈ লোৱা লগা হ'লে ইয়াতে টোটেল হোল কেইটা আছে 1 2 3 4 5 6 পুৰা শুদ্ধকৈ ক'ব লাগিব ভালকৈ চাই লোৱা 6 মেবি इसकी गारंटी मैं नहीं दे सकता 6 মেবি নহয় মানে ডাইৰেক্ট ক'ব লাগিব একদম একজেক্ট ক'ব লাগিব 10 हे भगवान তোমাৰ মতে 10 তোমাৰ মতে 6 আৰু বাকী কেইটা 12 मेरे पास कोई अल्फाज नहीं है मुझे माफ कर दे आप लोग सारे मुझे छुट्टी दे दें 10 10 कुछ भी আৰু তোমালোকৰ 12 12 তোমাৰ মতে 8 8 ঠিক আছে এতিয়া আমি গণি আছোঁ কেইটা আছে ঠিক আছে যাৰ শুদ্ধ হৈছে সিয়ে পাব দেই ইফালে আগত দুটা ফুটা মানে হ'ল আৰু পিছফালে দুটা ফুটা আছে 4টা হ'ল এতিয়া তলত এটা আছে 5টা ইফালে হ'ল 6টা 7টা 8টা তোমাৰ মতে 8 আছিলে ঠিক আছে বাৰু একেটা জিকিলে 100 টকা পাব এতিয়া টোটেল 8টা হ'ল হ'ব হয়নে ঠিক আছে বাৰু আমাৰ গিফ্টটো দি আছোঁ এতিয়া অ'ৰাইজ দেখা হৈছে 100 টকা দিম বুলি কৈছিলোঁ এইটো গিফ্ট তোমালোকৰ গোটেইকেইটাৰ কাৰণে ঠিক আছে নে থেংক ইউ মই দেখিছোঁ চাইছা নেকি অঁ তে কোৱা নাই গৈ আগতে মই চোৱা নাই আপুনি যোনকেইটা কুৱেশ্যন কৈছে সেইকেইটা আমি আগতে চাইছোঁ হয় নেকি সেইকাৰণে পাৰিছে চিটিং কৰিছে চিটিং এইটো চিটিং হৈ গ'ল ন অঁ এই মানে চোৱা বুলি কৈছিল নেকি এইমাত্ৰ মই আপোনাৰ চেনেলটো দেখিছোঁ অঁ দেখিছে বুলি কৈছে আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে তোমালোকক সময় দিয়াৰ কাৰণে ধন্যবাদ থেংক ইউ ছ' মাছ থেংক ইউ ঠিক আছে